हेलो फ्रेंड्स, आज আমি বনাম পোলাও। তাৰ কাৰণে মই ইয়াত লৈছোঁ পিঁয়াজ, দুটা ডাঙৰ সাইজৰ পিঁয়াজ, 3টামান ইলাইচি, কেইটামান লং, আদা নহৰু থেতালি কিনে লৈছোঁ আৰু ইয়াত তেজপাত আৰু তাৰ তেতিয়ালৈকে আমি এইফালে গেছত কুকাৰ পাতি দিছোঁ আৰু এয়া আমি কুকাৰ পাতি দিলোঁ। তাৰপিছত আমি ইয়াত ৰিফাইন ঢালি দিম। আৰু এইফালে বাসমতি চাউল মই 1 গিলাচ ভালকৈ ধুই পিনে তিয়াই পিনে থৈছিলোঁ, তাৰপিছত ধুই পিনে ল'লোঁ। তাৰপিছত এয়া এনেকুৱা জৰজৰীয়া কৰি পিনে থৈছোঁ। আৰু এতিয়া আমি এই চাউলখিনিতে অকণমান নিমখ দি দিম অকণমান। আৰু এইফালে আমি তেলখিনিত অকণমান চেনি দিম। চেনিটো কি কাৰণে দিছোঁ চাই থাকক, গম পাব। আৰু এয়া চোৱা পিঁয়াজখিনি ৰঙা হৈ গ'ল। তাৰপিছত আমি ইয়াত দি দিম পিঁয়াজ। আৰু পিঁয়াজখিনি দিয়াৰ লগে লগে ৰঙা হৈ যাব। আৰু এইটো মানে কালাৰৰ কাৰণে আমি চেনিখিনি দিলোঁ পোলাও। আমি ইয়াতে দি দিলোঁ তেজপাত, লং, ইলাইচি। তাৰপিছত এইখিনি ৰঙা হোৱালৈকে আমি ভাজি ল'ম। আৰু এয়া চোৱা পিঁয়াজখিনি ৰঙা হৈ গ'ল। তাৰপিছত ইয়াত আমি দি দিম আদা নহৰু পেষ্টখিনি। এইখিনি ভালকৈ আমি 2 মিনিটমান ভাজি ল'ম। আৰু এয়া চব ভাজা হৈ গ'ল। এতিয়া আমি দি দিম ইয়াত চাউলখিনি দি আমি ভালকৈ চাউলখিনিক ভাজি ল'ম। আৰু এয়া আমি ভালকৈ ভাজি ল'লোঁ। এতিয়া আমি ইয়াত দি দিম পানী জোখমতে। মই সৰু সাইজৰ বাসমতি লৈছোঁ, আপোনালোকে ঘৰত লোকেল চাউল ল'ব পাৰে, বহুত ভাল হয়। আৰু এয়া মই জোখমতে পানী দি দিলোঁ। তাৰপিছত এতিয়া মই ঢাকি কিনে এটা হাই ফ্লেমত চিটি লগাম, এটা ল' ফ্লেমত। আৰু এনেকুৱাকৈ যে আপোনালোকে পোলাও নাই খোৱা তেতিয়াহ'লে বনাই কিনে খাই চাব, বহুত ভাল লাগে। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। তেতিয়াহ'লে চাই থাকক আমাৰ চিটি লগাৰ পিছত কি হয়। আৰু এয়া চোৱা দুটা চিটি লগাৰ পিছত কালাৰ দেখিছেনে? আৰু এয়া চোৱা পোলাও আৰু এয়া মটন কাৰী যদি ৰেচিপি লাগে আপোনালোকে ক'ব। পোলাওখিনি দেখিছেনে কিমান ধুনীয়া দিছে?